সংবাদ পালোঁ যে মানে এই আমাৰ থানা এলেকাৰ পৰা মানে থানা এলেকাৰ ধোবাকটা বুলি ক'লে ভিতৰুৱা ঠাই তাৰ পৰা মানে কণ্টেইনাৰ এখনত মানে কিছুমান গৰু ব্যৱসায় সংক্ৰান্তে মানে ধুবুৰী চাইডে লৈ যাব বুলি পেলাই সংবাদ পালোঁ আৰু তেনেকুৱা তাৰপিছত তেনেকুৱা যিটো সংবাদ পাই মতে সেইমতে আমি গ'লোঁ ৰাতি যোৱাৰ পিছত আৰু বহুত সময় চাইছোঁ আৰু তেওঁলোকক অপেক্ষা কৰোঁতে ৰাতিপুৱা 3টামান বজাত আমি AS 25 TC 8896 নম্বৰৰ বগা কণ্টেইনাৰ এখনত আমি গৈ ৰাস্তাৰ পৰা সোমাব আমাৰ ৰাস্তাৰ পৰা প্ৰায় 100 মিটাৰমান সোমাই যাব লাগে আমি যেতিয়া ৰাস্তাৰ পৰা 100 মিটাৰমান সোমাই গৈছোঁ তেতিয়া তাৰমানে আমি গাড়ীখনৰ ড্ৰাইভাৰটো নাপালোঁ আৰু কোনো মানুহে নাপালোঁ তাৰমানে সেইখিনি সময়ত এই গাড়ীখনত দেখিলোঁ আমি 14টা গৰু লুট কৰা আছে গোটেইকেইটা বলদ গৰু তাৰপিছত লগে লগে কণ্টেইনাৰখনৰ কিন্তু গাড়ীখনৰ চাবিটো আছিল গাড়ীতে চাবিটো পালোঁ খুলি চাই দেখিছোঁ 14টা গাড়ী বুজাই কৰা আছে আৰু সংবাদ যি হিচাপে পাইছিলোঁ সেইমতে কণ্টেইনাৰখনো ঠিকে পালোঁ আমি বগা কণ্টেইনাৰ আৰু গৰুও পালোঁ কিন্তু গৰু আমাক এনেই জনাইছিল 23টা বুলি কিন্তু পিছত আমি দেখিলোঁ 14টা গৰুহে আছে তাত 14টা গৰু লুট কৰিছিল কিন্তু মানুহ সেইখিনি সময়ত আমি নাপালোঁ যিটো ঘৰৰ ওচৰত লুট কৰিছিল আনোৱাৰ হুছেইন বুলি কয় দেউতাৰ নাম নজৰ আলী সেই মানুহজনো পোৱা নাই আমি তেখেতক নাপালোঁ তেখেতৰ মা ভনী ইত্যাদি আছিল ঘৰত তেখেতক নাপালোঁ তেওঁলোক অলৰেডি পলাই দিলে গৰুখিনি জব্দ কৰি লৈ আহিছোঁ আৰু আজি আমি গৰুখিনি এনে দি দিম এই চৰকাৰী যিটো আমাৰ গৌশালাৰ নিচিনা আছে তাতে দি দিম আৰু কেছ এটা লৈছোঁ সেই মানুহকেইজনৰ ওপৰত বাকী তদন্ত চলি থাকিব